যে এষ্টাব্লিছ যেটো চাব লাগে প্ৰত্যেকটা কলেজৰ আৰু এনৰলমেণ্টটো চাব লাগে অধ্যক্ষমহোদয় নহ'লে এনেকুৱা হয় য'ত এনৰলমেণ্ট 10 জন থাকে তাতে সায়েন্স টিমটো খোলা হৈ যায় য'ত 500 জন এনৰলমেণ্ট আছে তাতে সায়েন্স টিমটা নাথাকে সেইটো কাৰণে মই ভাবো মন্ত্ৰী মহোদয় আৰ এছ কলেজ গৈছিলে 1962 ইটো এষ্টাব্লিছ হৈছে এনচি কলেজ বদৰপুৰ হ'ব মন্ত্ৰী ডাঙৰীয়া ৰিপ্লাই দিব এষ্টাব্লিছ যেটো মন্ত্ৰী ডাঙৰীয়া কাম টানি আনিলো নহয় ফকিৰা কাম টানি মন্ত্ৰী ডাঙৰীয়া ফকিৰা কাম টানি আনিলো নহয় ফকিৰা কাম টানি আনিলো নহয় মাননীয় অধ্যক্ষ মহোদয় হ'ব প্ৰভিন্সিয়েলাইজেশ্যনটো সম্পূৰ্ণ বেলেগ কথা আৰু এই সায়েন্স ষ্ট্ৰীম খোলাটো সম্পূৰ্ণ বেলেগ কথা এই সায়েন্স ষ্ট্ৰীম আমি যিসমূহ মহাবিদ্যালয়ত আৰম্ভ কৰিছোঁ এইটো আমি নতুনকৈ আৰম্ভ কৰিছোঁ তাত আগত কি আছিল নাছিল সেইখিনি আমি নাচাওঁ কাৰণ আগত কি আছিল নাছিল সেইটো প্ৰভিন্সিয়েলাইজেশ্যন আইনৰ আওতাত চাব গতিকে প্ৰভিন্সিয়েলাইজেশ্যন আওতাৰ বাহিৰত এইখিনি নতুনকৈ আমি সায়েন্স ষ্ট্ৰীম আৰম্ভ কৰিছোঁ এই 50খন স্কুলত এই 50খনৰ 16খন আৰম্ভ হৈ গ'ল আৰু বাকীখিনিও আমি আৰম্ভ কৰিম গতিকে ইয়াত আমি এনৰলমেণ্ট আগত কি আছিল নাছিল তাত আগতে কোনে কাম কৰিছিল নকৰিছিল তাত সায়েন্স আছিল নে নাছিল সেই কথাখিনি আমি চোৱা নাই আৰু নাচাওঁ ধন্যবাদ।